हेलो फ्रेंड्स वेलकाम बैक टू माय यूट्यूब चैनल आशा कৰো আপোনালোক সকলো ভালে আছে আজি অকণমান বেলেগ এটা ভিডিঅ' মই বনাম বুলি ভাবিছোঁ আসলে ভিডিঅ'টো কি হয় এতিয়া এইবাৰ মানে যিবিলাকে হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষা পাছ কৰিছে এটা নতুনকৈ যিবিলাকে এডমিশ্যন লোৱাৰ কাৰণে কি হৈছে এতিয়া সবটো অনলাইন এডমিশ্যন হৈ গৈছে অনলাইন এডমিশ্যনৰ কাৰণে কি হয় এতিয়া এডমিশ্যনটোৰ কাৰণে এটা ইউনিক আইডি দৰকাৰ হয় আৰু ইউনিক আইডি যেটো লাগে সেই ইউনিক আইডিটো কেনেকৈ বনাব লাগে বনোৱাৰ প্ৰসেসটো কি একদম সিম্পল হয় আপোনাৰ হাতত যেটো আজিকালি মানে প্ৰত্যেক ষ্টুডেন্টৰ হাততে বা ষ্টুডেন্টৰ নহলে গাৰ্জেনৰ হাতত স্মাৰ্টফোন থাকে যেটো সো সেই স্মাৰ্টফোনতে এটো কৰি লব পাৰে মানে ইউনিক আইডিটো বনাব পাৰে ইয়াৰ কাৰণে কোনো ধৰণৰ অনলাইন ষ্টৰত বা আপোনাৰ কোনো ধৰণৰ নেট কেফেত যোৱাৰ প্ৰয়োজন নাই হেতু মানে নিজেই কৰি লব পাৰে আৰু কেনেকৈ কৰিব লাগে স্টেপ বাই স্টেপ মই দেখুৱাই দিম একদম ইজি হয় হেতু নিজে কৰি লব পাৰিব যাৰ কাৰণে আপুনি এনে পইচা মানে খৰচ কৰিব কোনো দৰকাৰ নাই সো ভিডিওটো স্কিপ নকৰা হেখলৈকে চাব তেতিয়ালে বুজিব পাৰিব কেনেকৈ এটো ইউনিক আইডিটো ক্ৰিয়েট কৰিব লাগে কেনেকৈ বনাব লাগে যেটো মানে মোস্ট ইম্পৰ্টেন্ট হয় আৰু তাতকৈ ডাঙৰ কথা হৈছে এটো 7 তাৰিখৰ জুলাই 7 তাৰিখৰ আগতে যদি ক্ৰিয়েট কৰে তেতিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা 1000 रुपीजৰ এটা মানে পইচা দিব যেটো আপোনাৰ কিতাপ কিনিবৰ কাৰণে এটা যেটো স্কিম থাকে ষ্টুডেন্ট বিলাকৰ হেতু কাৰণে দিব সো ভিডিওটো স্কিপ নকৰা হেখলৈকে চাই লব চালে নিশ্চয় আপুনি বুজিব পাৰিব আৰু নিজে এটো আপুনি কেনেকৈ কৰিব লাগে কেনেকৈ এটো কৰি লব পাৰিব সো ঠিক আছে ভিডিওটো স্টাৰ্ট কৰো সো ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব ফাৰ্স্ট অফ অল আপুনি আপোনাৰ কম্পিউটাৰত বা মোবাইলত যদি আপুনি মোবাইল স্মাৰ্টফোন ইউজ কৰে স্মাৰ্টফোনত বা আপুনি যদি কম্পিউটাৰ ল্যাপটপ ইউজ কৰে আপুনি যিকোনো এটা ওয়েব ব্ৰাউজাৰ খুলি ল'ব আপুনি মজিলা হওক বা গুগল ক্ৰম বা ইন্টাৰনেট এক্সপ্লোৰাৰ যিকোনো খুলিব পাৰে এনেকৈ খুলি ল'ব মই আপোনাক দেখাই আছো খুলি লোৱাৰ পিছত আপুনি প্ৰথমতে গুগলত সাৰ্চ কৰিব গুগল সাৰ্চ কৰি আপুনি ইয়াতে মাৰিব Directorate of Higher Education এনেকৈ আপুনি মাৰিলে এন্টাৰ কৰিলে আপোনাৰ যেটো ফাৰ্স্ট লিংক আহিব Directorate of Higher Education এন্টাৰ যেটো ফাৰ্স্ট এটো লিংক আহিব ইয়াত ক্লিক কৰিব কৰাৰ লগে লগে আপোনাৰ Directorate of Higher Education এখন পেজখন খুলিব তাত আপুনি যিকিনা লিংক আছে ইম্পৰ্টেন্ট লিংকৰ যাব গৈ পিছ একদম তলৰ ফালে যেটো অনলাইন এডমিশ্যনত ক্লিক কৰিব ইয়াত কৰাৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন পেজটো খুলি যাব ইয়াতে আপোনাৰ এই অপচন কেইটা আপুনি গো ফৰ ৰেজিষ্ট্ৰেচন এটো নতুন ৰেজিষ্ট্ৰেচনৰ কাৰণে গো ফৰ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব কৰাৰ লগে লগে এখন ফৰ্ম আহিব এখন গুগল ফৰ্ম হয় এখন আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব যেনেকৈ ইওৰ নেম ফাৰ্স্ট নেম লিখিব মই জাস্ট এনে এক্সাম্পলৰ কাৰণে ফিল আপ কৰিছো সো এনে মই এবিসি দিছো ফাদাৰ্স নেম দিব আপোনাৰ যেটো এক্সুৱেল হয় হেতু ফুল নকৰাকৈ ইয়াত ফিল আপ কৰিব লাগিব ফিল আপ কৰিব তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব যেটো আপোনাৰ ইন ফিউচাৰৰ কাৰণে প্ৰয়োজনীয় হয় গতিকে এটো কোনো কাৰণ ফুল নকৰিব লাগিলে ডাবল চেক কৰি ল'ব ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ দিব বা কলমখিনি ধুনিয়াকৈ দিয়া আছে যিখিনি দিয়া আছে ঠিক তেনেকৈ আপোনাৰ ইয়াত কৰি ল'ব তাৰপিছত ইয়াৰ জেন্ডাৰ সিলেক্ট কৰিব ডেট অফ বাৰ্থ দিয়াৰ পিছত জেন্ডাৰ মেল হলে মেল ফিমেল হলে ফিমেল ট্ৰান্সজেন্ডাৰ অপচনো আছে সো আপোনাৰ সিলেক্ট কৰি ল'ব যেটো হয় হেতু ৰিলিজন কলমটোত যাব ইয়াতে গৈ আপোনাৰ যেটো হয় ৰিলিজন হেমতে সিলেক্ট কৰিব কাষ্ট সিলেক্ট কৰিব জেনাৰেল ওবিসি এসসি এসটি এসটিএইচ যেটো হয় আৰু এটো এটা আছে TGL XTGL এটো হয়তো কনফিউজ হ'ব পাৰে এটো আসলে কি হয় TGL টো হৈছে আপোনাৰ যেটো আমাৰ ট্ৰি টাইপৰ যিখিনি কাষ্ট আছে তেওঁলোকৰ কাৰণে হয় সো আমাৰ যিখিনি ট্ৰি টাইপৰ হয় তেওঁলোকে ইয়েস কৰিব লাগিব আৰু যেটো নহয় তেতিয়া নো কৰিব লাগিব নেক্সট এটো PWD পারসন উইথ ডিসেবিলিটিজ এটো ইয়েস হলে ইয়েস নো হলে নো স্টেট সিলেক্ট কৰিব তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিলে তাৰপিছত নেক্সট যিখিনি আহিলে ইয়াত আপুনি সিলেক্ট কৰিবলৈ সিকিং এডমিশ্যন ফৰ আপুনি কি হত এডমিশ্যন ল'ব বিচাৰিছে ইউজি পিজি এইচএস হায়াৰ সেকেন্ডাৰী নে ল'ব আন্ডাৰ গ্ৰেজুৱেচন নে পোষ্ট গ্ৰেজুৱেচন কোন সেমিষ্টাৰ ল'ব হেতু সিলেক্ট কৰিব তাৰপিছত আপোনাৰ কি হ'ব লাষ্ট এক্সামিনেশ্যন পাস আপোনাৰ এটো ডিপেন্ড কৰিব আপুনি কি হত এডমিশ্যন ল'ব হেতুৰ ওপৰত ডিপেন্ড কৰিব যদি আপুনি ইউজিত লয় তেতিয়ালে এইচএস আৰু যদি এইচএস লয় তেতিয়ালে এইচএসএলসি আৰু আপোনাৰ পিজিত ল'লে ইউজি হেতু আপুনি সিলেক্ট কৰিব এমতে ইয়াত দিয়া আছে হেখিনি চেক কৰি ল'ব পাৰিব ধুনিয়াকৈ as per requirement select কৰিলে ইয়াত ধুনিয়াকৈ দিয়া আছে বস্তুখিনি মানে কোনটো সিলেক্ট কৰিব লাগিব ইয়াত আপুনি এটো চালে বুজি পাৰিব ধুনিয়াকৈ বুজি পাৰিব এটো কোনো অসুবিধা নহয় আৰু পঢ়ি চালে হ'ল সেটো নেক্সট সিলেক্ট কৰি এটো ক্লোজ কৰি দিব ক্লোজ কৰাৰ পিছত ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছিল যেটো সিলেক্ট কৰিব লাষ্ট এক্সামিনেশ্যন পাস হেতুৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিও তাৰপিছত এটো বেংক ডিটেইলছ খিনি দিব বেংক ডিটেইলছটো কিয় লাগে একচুয়ালি কি হয় মই এটো আগতে কৈছো ইউনিক কোডটো ক্ৰিয়েট কৰাৰ পিছত
যদি 7 জুলাই আগত এইটো ক্ৰিয়েট কৰি কলেজৰ লগত আপুনি যোগাযোগ কৰে ইয়াত আপোনাৰ 1000 रुपीजৰ এটা আপোনাৰ যেটো ষ্টেট গভৰ্ণমেণ্টৰ পৰা কিতাপ কিনিবৰ কাৰণে এটা ফান্ড ৰিলিজ কৰা হৈছে হয় এটা এটা স্কিম আগৰ পৰা চলি আছে সো হেতুত আপুনি 1000 rupees to পাব এটো কাৰণে এটো বেংক ডিটেইলছ কিনি একদম ফুল নকৰাকে হুদকে দি দিব এখিনি হোৱাৰ পিছত তলত যেটো ইয়েস আই সাৰ্টিফাইড ডেট এখিনি আছে এটো টিক কৰি এবাৰ ফৰ্মখন ৰিচেক কৰি ল'ব কৰি কি কৰিব সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত সৰি এটো ফিল আপ কৰা নাছিল মই এটো ৰৈ গৈছিল সো এটো সিলেক্ট কৰি দিব ইয়েস বা নো মই নো সিলেক্ট কৰিছো ট্ৰি টাইপৰ নহয় যেটোকে সো বাকিখিনি মই এনে দিছো কিন্তু এটো মই এনেকে দি দিলো তো কৰাৰ কমপ্লিট কৰাৰ পিছত সাবমিট কৰি দিব সাবমিট কৰিলে ইয়েস নো আহিব আপুনি ইয়েস কৰিব আৰ ইউ সিওৰ টু সাবমিট কৰিলে ইয়েস কৰাৰ পিছত লোডিং হোৱাৰ পিছত আপোনাৰ কি হ'ব এখন ৰেজিষ্ট্ৰেচনটো সাকসেসফুল হৈ যাব হোৱাৰ পিছত এইটো আপোনাৰ মই সিলেক্ট কৰি ৰাখিছো যেটো আপোনাৰ ইউনিক আইডি হ'ব ইউনিক আইডিটো এইটো U22034 এইটো হ'ল ইউনিক আইডি সো এটা আপুনি ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি এটো প্ৰিন্ট আউট কৰিব পাৰিব আৰু সেভ কৰি ৰাখিব পাৰিব ইন ফিউচাৰৰ কাৰণে এটো দৰকাৰী হয় হেতু কাৰণে সেভ কৰি ভালকে থৈ দিব ডাউনলোড কৰিলে ডাউনলোড কৰাৰ পিছত মই এটো ওপেন কৰি দেখাইছো আপোনাক কোনখন কেনেকুৱা হ'ব সো এটো ওপেন কৰিলে এই পিডিএফ ত এটো আহি যাব সো এখন হ'ল ইউনিক আইডি কোড যেটো এডমিশনৰ কাৰণে এতিয়া প্ৰয়োজনীয় সবৰ কাৰণে লাগে এটো সো এটো কৰি ল'ব মাস্ট বি কৰিব লাগিবই সো মই এটো ট্ৰিকটো আপোনাক এটো কাৰণে দেখা দিলো এটো যদি আপুনি এখন নেট কেফেত গৈ প্লাই কৰিব লাগে মিনিমাম 50 रुपीजৰ আপোনাৰ এটা আপুনি চাৰ্জ দিব লাগিব সো এটো আপুনি কিয় দিব লাগে চাৰ্জটো দিয়াৰ কোনো প্ৰয়োজন নাই কাৰণ আপুনি যেতিয়া আপোনাৰ স্মাৰ্টফোনত নিজে কৰিব পাৰে গতিকে আপুনি এটো পইচাটো দিয়া কোনো প্ৰশ্ন নাই সো হেতু আপুনি নিজে কৰি ল'ব বেছি না মাত্ৰ 5 মিনিটছৰ কাম কাৰণ এটো কোনো ধৰণৰ ডকুমেন্টছ আপলোড কৰিব নালাগে জাস্ট ডিটেইলছখিনি ফিল আপ কৰিলে হৈ গ'ল হেতু কাৰণে এখিনি নিজে কৰি ল'ব পাৰিব সো যদি কিবা অসুবিধা থাকে কমেন্ট কৰি জনাই দিব মই নিশ্চয় জনাই দিবৰ কাৰণে চেষ্টা কৰিম সো ভিডিওটো যদি ভাল লাগিছে মানে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যাতে বেলেগৰ সুবিধা হয় হেতু কাৰণে শেয়াৰ বেছিকৈ কৰি দিব বেলেগেও এটো সুবিধাটো ল'ব পাৰিব সো এইখিনি আজি ভিডিওটো আগলৈকে আকৌ আহিম নতুন ভিডিও লৈ যদি ভিডিওটো ভাল লাগিছে পুনৰবাৰ কৈছো লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু চেনেলটো যদি আপুনি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব সো আজিলৈকে ইমানেই বাই বাই